নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বিবেক ষ্টাডি। আজি আন এটা নতুন ভিডিঅ'লৈ মই তোমালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টোৰ বিষয় হৈছে HS সেকেন্ড ইয়াৰৰ 2022 ফাইনেল এক্সাম সোশিয়োলজি কুৱেশ্যন পেপাৰ সলিউশন। গতিকে ভিডিঅ'খনত মই 2022 বৰ্ষৰ সমাজতত্বৰ কুৱেশ্যন পেপাৰ আলোচনা কৰিছোঁ। এই ভিডিঅ'খনত মই 1 মাৰ্কছৰ 2 মাৰ্কছৰ কুৱেশ্যনখিনি আলোচনা কৰিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে ভালদৰে কোনো স্কিপ নকৰাকৈ চাবা। যিমান পাৰা ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ চাবলৈ চেষ্টা কৰিবা আৰম্ভণিৰ পৰা শেষলৈকে, যাতে তোমালোকে কুৱেশ্যনৰ এনচাৰখিনি ভালদৰে বুজি পোৱা আৰু সহজে লিখিব পাৰা। গতিকে যিমান পাৰা ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু ইয়াৰ আগতো মই কেইবাটাও ভিডিঅ' পুৰণি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আৰু ৰচনা অসমীয়া ৰচনাৰ ওপৰত চেনেলটোত আপলোড কৰি থৈছোঁ। যদি তোমালোকে এই ভিডিঅ'খিনি চাব বিচাৰা তেন্তে আই বাটনত আৰু ডেছক্ৰিপশ্যন বক্সত মই ভিডিঅ'খিনিৰ লিংক দি দিম, তাত ক্লিক কৰি তোমালোকে ভিডিঅ'খিনি চাব পাৰা। গতিকে যিমান পাৰা ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1 জন্ম ক্ষমতা বা জনন শক্তিৰ হাৰ বুলিলে কি বুজা? এনচাৰ: জন্ম ক্ষমতা বা জনন শক্তিৰ হাৰ হৈছে একে বয়সৰ মহিলাৰ গড় বাৰ্ষিক জনসংখ্যাৰ অনুপাত হিচাপে বছৰটোত সেই বয়সৰ মহিলাৰ পৰা জীৱিত সন্তানৰ সংখ্যা। কুৱেশ্যন নম্বৰ বি য়াংকলি কোন? এনচাৰ: য়াংকলি এজন সমাজ সংস্কাৰক আছিল যিয়ে ব্ৰিটিছ ভাৰতৰ ট্ৰাভাংকোৰ ৰাজ্যত অস্পৃশ্য বুলি গণ্য কৰা লোকসকলৰ প্ৰগতিৰ বাবে কাম কৰিছিল। কুৱেশ্যন নম্বৰ চি শুদ্ধ উত্তৰটো বাছি উলিওৱা। সামাজিক স্তৰীকৰণ সামাজিক অসমতা এক পদ্ধতি / এক প্ৰক্ৰিয়া। এনচাৰ: এক প্ৰক্ৰিয়া। কুৱেশ্যন নম্বৰ ডি বহিৰ্ভূত জাতি বুলিলে কি বুজা? এনচাৰ: ব্ৰিটিছসকলে অনুসূচিত জাতিক বহিৰ্ভূত জাতি বুলি কৈছিল। কুৱেশ্যন নম্বৰ ই কোনে হৰিজনসকলক ভগৱানৰ মানুহ বুলি উল্লেখ কৰিছিল? এনচাৰ: মহাত্মা গান্ধীয়ে হৰিজনসকলক ভগৱানৰ মানুহ বুলি উল্লেখ কৰিছিল। কুৱেশ্যন নম্বৰ এফ দলিত শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল? এনচাৰ: দলিত শব্দটো প্ৰথমে সমাজ সংস্কাৰক জ্যোতিবা ফুলে ব্যৱহাৰ কৰিছিল। কুৱেশ্যন নম্বৰ জি স্ত্ৰী পুৰুষ তুলনা গ্ৰন্থখন কোনে লিখিছিল? এনচাৰ: স্ত্ৰী পুৰুষ তুলনা গ্ৰন্থখন তাৰাবাই চিন্দে লিখিছিল। কুৱেশ্যন নম্বৰ 8 সামাজিক আন্তঃক্ৰিয়া বুলিলে কি বুজা? এনচাৰ: সমাজ বিজ্ঞানত সামাজিক ক্ৰিয়া বুলিলে ইচ্ছাকৃত অৰ্থপূৰ্ণ মানৱ আচৰণক বুজোৱা হয়, যি আনৰ কাৰ্য আৰু প্ৰক্ৰিয়াক বিবেচনা কৰে আৰু কোনো নিৰ্দিষ্ট ফলাফল বা লক্ষ্যৰ দিশত অভিমুখী হয়। কুৱেশ্যন নম্বৰ আই গণতন্ত্ৰৰ জন্মস্থান ক'ত? এনচাৰ: এনচিয়েণ্ট এথেন্সত। কুৱেশ্যন নম্বৰ জে ইনভিজিবল মেন উপন্যাসখনৰ ঔপন্যাসিকজনৰ নাম লিখা। এনচাৰ: ইনভিজিবল মেন উপন্যাসখনৰ ঔপন্যাসিকজনৰ নাম হ'ল ৰাল্ফ এলিছন। কুৱেশ্যন নম্বৰ কে ঔপনিৱেশিকতাবাদ কি? এনচাৰ: ঔপনিৱেশিকতাবাদ হৈছে এখন দেশে আন এখন দেশৰ ওপৰত চলোৱা শাসন। কুৱেশ্যন নম্বৰ এল তেভেংগা কি? এনচাৰ: তেভেংগা হ'ল 1946 to 47 চনত বংগদেশত বৰ্তমানৰ বাংলাদেশত সংঘটিত কৃষি বিদ্ৰোহৰ এক উল্লেখযোগ্য ঘটনা। কুৱেশ্যন নম্বৰ 2 জনসাংখ্যিক বিজ্ঞানৰ ভাগকেইটাৰ অৰ্থ প্ৰকাশ কৰা। এনচাৰ: জনসাংখ্যিক বিজ্ঞানৰ ভাগকেইটা হ'ল জন্ম, প্ৰব্ৰজন আৰু বয়স বৃদ্ধি। এই দুয়োটা প্ৰক্ৰিয়াই জনসংখ্যাৰ পৰিৱৰ্তনত অৰিহণা যোগায়, যাৰ ভিতৰত আছে মানুহে কেনেদৰে পৃথিৱীত বাস কৰে, ৰাষ্ট্ৰ আৰু সমাজ গঠন কৰে আৰু সংস্কৃতিৰ বিকাশ কৰে। কুৱেশ্যন নম্বৰ 3 সমাজত স্বজন পদ্ধতিৰ দুটা গুৰুত্ব উল্লেখ কৰা। এনচাৰ: সামাজিক নিয়ন্ত্ৰণ আৰু নীতি নিয়ম, সামাজিক সংগঠন আৰু গাঁথনি। কুৱেশ্যন নম্বৰ 4 অসমতা পৃথকীকৰণ আৰু স্তৰীকৰণক কিয় সামাজিক বুলি কোৱা হয়? এনচাৰ: অসমতা পৃথকীকৰণ আৰু স্তৰীকৰণক সামাজিক বুলি কোৱা হয় কাৰণ এইবোৰ কেৱল ব্যক্তিগত সমস্যা নহয়, সমাজৰ গঠন আৰু সংগঠিত হোৱাৰ
পৰা উদ্ভৱ হোৱা পদ্ধতিগত বিষয়। ইয়াৰ লগত এখন সমাজৰ ভিতৰত বিভিন্ন গোটৰ মাজত সম্পদ, সুযোগ, ক্ষমতাৰ অসমান বিতৰণ জড়িত হৈ থাকে। কুৱেশ্যন নম্বৰ 5, সামগ্ৰীকৰণ বা দ্ৰব্যকৰণ বুলিলে কি বুজা? উদাহৰণ সহ লিখা। এনচাৰ: সামগ্ৰীকৰণ বা দ্ৰব্যকৰণ হৈছে সামগ্ৰী, সেৱা, ধাৰণা আৰু মানুহৰ দ্ৰব্য বা বাণিজ্যিক বস্তুলৈ ৰূপান্তৰ কৰা। উদাহৰণস্বৰূপে, মানুহক কাম কৰাৰ সময়ত দ্ৰব্য হিচাপে পৰিণত কৰা হয়, বস্তুলৈ ৰূপান্তৰিত কৰা হয়। বজাৰত নিজৰ শ্ৰমৰ ব্যৱসায় নিয়োগকৰ্তাৰ হাতত কৰি, যেনে দাসত্ব। কুৱেশ্যন নম্বৰ 6, অমূলক বা ভিত্তিহীন ধাৰণা বুলিলে কি বুজা? উদাহৰণ সহ লিখা। এনচাৰ: অমূলক বা ভিত্তিহীন ধাৰণাৰ অৰ্থ হ'ল আন মানুহক নেতিবাচকভাৱে বিচাৰ কৰা বা তেওঁলোকক নীচ বুলি ভবা। উদাহৰণস্বৰূপে, যদি আমি অসমীয়া ভাষা সৰ্বোত্তম বুলি ভাবোঁ আৰু আন ভাষাৰ গুৰুত্ব নাই, তেন্তে আমি এই আন ভাষাবোৰক নেতিবাচক বিচাৰ কৰি আছোঁ। কুৱেশ্যন নম্বৰ 7, জনসংযোগ মাধ্যমৰ দুটা প্ৰকাৰ উল্লেখ কৰা। এনচাৰ: জনসংযোগ মাধ্যমৰ দুটা প্ৰকাৰ হ'ল ছপা মাধ্যম, যেনে বাতৰি কাকত আৰু আলোচনী, সম্প্ৰচাৰিত মাধ্যম, যেনে ৰেডিঅ' আৰু টেলিভিছন। কুৱেশ্যন নম্বৰ 8, ক'ত আৰু কেতিয়া নক্সালবাদী আন্দোলন সংঘটিত হৈছিল? এনচাৰ: বংগদেশৰ নক্সালবাৰীত 1967 চনত নক্সালবাদী আন্দোলন সংঘটিত হৈছিল। কুৱেশ্যন নম্বৰ 9, ভাৰতীয় সংবিধানে দলিতসকলৰ বাবে আগবঢ়োৱা দুটা উন্নয়নমূলক সুবিধা উল্লেখ কৰা। এনচাৰ: ভাৰতীয় সংবিধানে দলিতসকলৰ বাবে আগবঢ়োৱা দুটা উন্নয়নমূলক সুবিধা হ'ল অস্পৃশ্যতা বিলুপ্ত কৰা আৰু অনুসূচিত জাতিৰ বাবে শিক্ষা আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত সংৰক্ষণৰ ব্যৱস্থা কৰা। কুৱেশ্যন নম্বৰ 10, সংস্কৃতিৰ ভাগ কেইটা? উদাহৰণ সহ লিখা। এনচাৰ: সংস্কৃতি প্ৰধানত দুটা ভাগত বিভক্ত: বস্তুগত সংস্কৃতি আৰু অবস্তুগত সংস্কৃতি। বস্তুগত সংস্কৃতিৰ উদাহৰণ হ'ল কাপোৰ, ঘৰ, যান-বাহন, আনহাতে অবস্তুগত সংস্কৃতিৰ উদাহৰণ হ'ল ভাষা, বিশ্বাস, নিয়ম-কানুন, মূল্যবোধ। কুৱেশ্যন নম্বৰ 11, 2011 চনৰ লোকপিয়ল মতে উত্তৰ-পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত শিক্ষিত হাৰ অধিক আৰু কোনখন ৰাজ্যত জনসংখ্যাৰ ঘনত্ব সৰ্বনিম্ন? এনচাৰ: 2011 চনৰ লোকপিয়ল অনুসৰি উত্তৰ-পূৰ্বাঞ্চলত শিক্ষিতৰ হাৰ শীৰ্ষত থকা ৰাজ্য মিজোৰাম, জনসংখ্যাৰ ঘনত্বত সৰ্বনিম্ন ৰাজ্য হৈছে ছিকিম। কুৱেশ্যন নম্বৰ 12, প্ৰস্থিতি চিহ্ন বুলিলে কি বুজা? উদাহৰণ সহ লিখা। এনচাৰ: সমাজতত্ত্ববিদ মেক্স ৱেবাৰৰ মতে, মানুহে যি বস্তু ক্ৰয় কৰে বা ব্যৱহাৰ কৰে সেয়া মানুহৰ সামাজিক পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে। এনেদৰে পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ক্ৰয় বা আহৰণ কৰাকে প্ৰস্থিতি চিহ্ন বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 13, কাৰ্ল মাৰ্ক্সে উল্লেখ কৰা সামাজিক শ্ৰেণী দুটা কি কি? এনচাৰ: কাৰ্ল মাৰ্ক্সে উল্লেখ কৰা সামাজিক শ্ৰেণী দুটা হ'ল বুৰ্জোৱা, উৎপাদন মাধ্যমৰ গৰাকী পুঁজিপতি, আৰু শ্ৰমিক বৰ্গ, যিয়ে নিজৰ শ্ৰম শক্তিক বিক্ৰী কৰে। আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছা। যদি ভিডিঅ'টো ভাল পাইছা তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা, যিমান পাৰা বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আকৌ লগ পাম আন এটা নতুন ভিডিঅ' লৈ, আন এটা নতুন টপিক লৈ। টিল দেন টাটা, বাই বাই।